নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেল তৃষ্ণা লাইফলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ লৈছোঁ মাছ নৰসিংহৰ সৈতে। আমি লৈছোঁ বাহু মাছ। তাৰ কাৰণে আমাক লাগিব আদা, নহৰু কেইফুটামান, জালুক, বিলাহী, মাছ আৰু নৰসিংহ আৰু পিঁয়াজ। প্ৰথমতে আমি মাছখিনি নিমখ, হালধি আৰু অকণমান লাল মিৰ্চ দি পেলাই ভালদৰে সানি লৈ অকণমান দেৰি মেৰিনেট কৰি থওঁ। এতিয়া মাছ কেইপিচ এপিচকৈ আমি তেলত ফ্ৰাই কৰি লওঁ। নৰসিংহ পাতখিনিৰে আমি এটা সুন্দৰ পেষ্ট বনাই ল'ম। এতিয়া আমি সেই মাছ ফ্ৰাই কৰা তেলখিনিতে প্ৰথমতে পিঁয়াজ দিলোঁ। পিঁয়াজ দি অলপমান ভালদৰে ভাজিব। অকণমান দেৰি পিঁয়াজখিনি ভাজিলে বহুত ধুনীয়া এটা কালাৰ আহে। এতিয়া আমি দিম নহৰু আদা। তাৰপিছত নহৰু আদাখিনি কেঁচা গোন্ধটো যোৱালৈকে আমি ভালদৰে ভাজি লওঁ। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পিছত আমি তাত বিলাহী কেইপিচ দি দিম। বিলাহীখিনি দিয়াৰ পিছত আমি তাতে হালধি, সোৱাদ অনুসৰি নিমখ, লাল মিৰ্চ অলপমান আৰু জালুক আৰু গৰম মছলা দি পেলাই ভালদৰে বিলাহীখিনি গলি যোৱালৈকে ভাজি ল'ম। এয়া চাওক, বিলাহীখিনি সুন্দৰকৈ সিজিছে। বিলাহীৰ পৰা তেল এৰাৰ পিছত আমি তাতে নৰসিংহৰ পেষ্টখিনি দি দিম। এতিয়া নৰসিংহ পেষ্টখিনি আমি ভালদৰে মিহলাই ল'ম। নৰসিংহখিনি ভালদৰে সিজাৰ পিছত আমি তাত ফ্ৰাই কৰি থোৱা মাছ কেইপিচ এপিচকৈ দি দিম আৰু নৰসিংহখিনিৰ সৈতে মাছখিনি আমি অলপ দেৰি উতলিবলৈ দিম। আৰু এয়া আমাৰ মাছ নৰসিংহৰ সৈতে ৰেডি হৈ গ'ল। এয়া আপোনালোকে গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব পাৰে। খাবলৈ খুব ধুনীয়া হয়, বিৰাটেই টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু কেনে পালে কমেণ্ট কৰি জনাব।